কাইলৈ অনুষ্ঠিত হ'বলগীয়া অসম আৰক্ষীৰ কামাণ্ডো পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে সুদূৰ মৰিগাঁৱৰ পৰা 11 ঘণ্টা চাইকেল চলাই আহি জামুগীহাটৰ কুসুমতলা দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আহি উপস্থিত হয়হি এগৰাকী যুৱক। মনত অদম্য আশা আৰু সপোন লৈ উপস্থিত হোৱা এটি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী যুৱকৰ নাম খনিন পাটৰ। আৰ্থিক অনাটনৰ বাবেই একমাত্ৰ চাইকেলখনকে সাৰথি কৰি কষ্টৰ ফল ৰত্ন পোৱাৰ প্ৰচুৰ আশা লৈ লক্ষ্যস্থানত উপনীত হোৱা দৰিদ্ৰ পৰিয়ালৰ যুৱকগৰাকীৰ পিতৃ এগৰাকী পেইণ্টাৰ আছিল যদিও নানান অসুবিধাৰ বাবেই কৰ্ম পূৰ্বৰ দৰে কৰিব নোৱাৰাত এইগৰাকী যুৱকে পঢ়াৰ সমান্তৰালকৈ শ্ৰমিকৰ কামো কৰিব লগা হৈছিল। যাৰ বাবে এইদৰে অৰ্থৰ অভাৱত দেশ সেৱাৰ মন লৈ এটি চাকৰিৰ আশাত এইদৰে যাত্ৰা পথত একাপ চাহ আৰু এটি ৰুটি খাই যাত্ৰা কৰি লক্ষ্যস্থানত উপনীত হৈছেহি উদ্যমী যুৱকজন। নমস্কাৰ, মোৰ নাম শ্ৰী খনিন পাটৰ। মোৰ ঘৰ মৰিগাঁৱৰ পৰা, মানিপুৰৰ পৰা। মানে মৰিগাঁৱৰ পৰা যাব লাগে 5 কিলোমিটাৰ, মানিপুৰ বুলি কয়, তাৰ পৰা আহিছোঁ। কিয় আহিলে চাইকেল চলাই পেলাই? মানে মোৰ ইণ্টাৰভিউ আছিলে কালি, মানে যোৱাকালি আহি পাইছোঁ আৰু ৰাতি 9টামান বজাত। তো ইণ্টাৰভিউ কাৰণে আহিছোঁ আৰু। কি 11 ঘণ্টা সময় চাইকেল চলাইছোঁ? হয়, চাইকেলটো চলাই আহিছোঁ। ভাগৰ লগা নাইনে? ভাগৰ লাগিছিল, মানে তেওঁ 10-15 মিনিটমান ৰখি দিছোঁ আৰু কিবা কিবি খাইছিলোঁ। মানে কি আছিলে, কি ইণ্টাৰভিউ আছিলে? মইতো আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ আছিলে। চাইকেল চলাই আহিছে যে ঘৰুৱা অৱস্থা পাতি মানে ঘৰুৱা অৱস্থা পাতি অলপ বেয়া আছিলে, আৰ্থিক সংকটি আছিলে। দেউতা মানে কাম বন কৰিব নোৱাৰে, তো মানে আহিলোঁ আৰু বহুত এটা চিন্তা কৰি পাম বুলি আহিছোঁ। এতিয়া কেনেকুৱা অনুভৱ হৈছে ইমান দূৰ আহিলা? ভালেই লাগিছে ইয়াত, মানে লক্ষ্যস্থান কেনেকৈ পাওঁগৈ বুলি আহি আছোঁ আৰু। এতিয়া ইণ্টাৰভিউটো খালি ভালকৈ দিব লাগে। দাদাহঁতে মানে মোক ছাপোৰ্ট কৰিছে বহুত, লগ পাইছোঁ। হয়, চাইকেলখনত তোমাৰ ব্ৰেকো নাই বুলি শুনিছোঁ। ব্ৰেক নাই? ব্ৰেক মানে আধাতে মানে অলপ প্ৰব্লেম হৈ গ'ল, তেওঁ ৰখা নাই আৰু মানে কেনেকৈ পাব লাগে তাকে চাই আছোঁ। 11 ঘণ্টা সময় চাইকেল চলাই আহিছে, ৰাস্তাত কিবা খোৱা বোৱা কৰিছিলে নাই? খোৱা বোৱা কৰিছোঁ, তেতিয়া ৰখিছিলোঁ 10-15 মিনিটমান। বাকী নাই, মই কণ্টিনিউ আহি আছোঁ আৰু। বাকী মুখ্যমন্ত্ৰী কিবা কৰিব বিচাৰা নাই? মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব বিচাৰা নাই? অনুৰোধ কৰিব বিচাৰা নাই? ডাঙৰীয়া মুখ্যমন্ত্ৰীক মানে এটা অনুৰোধ জনাইছোঁ, মানে বহুত মানে আগতে ইণ্টাৰভিউ দিছোঁ, মানে যদিও তাত সফল হোৱা নাই, মানে কৰিছোঁ যাতে মোৰ জীৱনটো মানে সংস্থাপৰ কাৰণে কিবা এটা কৰে। বহুত দুখীয়া ঘৰৰ ল'ৰা, মানে তাকে বিচাৰোঁ আৰু। তুমি ইণ্টাৰভিউ দিবৰ কাৰণে প্ৰেক্টিচ কৰিছিলা নাই? প্ৰেক্টিচ কৰিছোঁ, মানে কাম চাম কৰোঁ, তাৰ মাজতে টাইম ওলাই কিনে কৰোঁ আৰু। কি কাম কৰা আৰু? মই এনেই লেবাৰ কৰোঁ কেতিয়াবা। আগতে মানে লেবৰেটৰীত আছিলোঁ, তাৰপৰা মানে বেলেগ এটা কামত ওলাই আহিব লগা হ'ল। তাৰপৰা মানে ইণ্টাৰভিউটোলৈকে মানে মই এনেকৈ কৰি আছোঁ আৰু ঘৰতে যি পাওঁ তাকে। ঘৰতো কেতিয়াবা কাম চাম কৰিব লাগে, চবফালে মিলাব লাগে আৰু। মা দেউতা মানে অসুখ হৈ থাকে আৰু। পঢ়া শুনা কৰিছিলোঁ, মানে গ্ৰেজুৱেশ্যন মানে কমপ্লিট নহ'লগৈ। এতিয়া মানে হায়াৰ ছেকেণ্ডেৰী পাছ বুলি ক'ব পাৰোঁ আৰু। কিয় নহ'ল কমপ্লিট? প্ৰব্লেম হ'ল, মানে ঘৰৰ প্ৰব্লেম হ'ল, টকা পইচা, ঘৰত বেমাৰ আজাৰ হ'ল। মানে মই ঘৰত এটাই ল'ৰা যে, থাকিব লগা হ'ল যে, তাৰ ফলত মানে প্ৰব্লেম হৈ গ'ল আৰু কমপ্লিট কৰোঁতে। আনহাতে যুৱকজনে এইদৰে ইণ্টাৰভিউ দিবৰ বাবে সুদীৰ্ঘ পথ চাইকেল লৈ আহি উপস্থিত হোৱাত যুৱকজনক সাহস আৰু প্ৰেৰণা দিয়াৰ বাবে গামোচাৰে আদৰণি জনোৱাৰ লগতে থকা খোৱাৰ ব্যৱস্থা কৰি দিছে জামুগীহাটৰ কুসুমতলা পিঠাগুৰি দৌল যুৱক সংঘৰ যুৱকসকলে। যুৱকজনৰ আশা পূৰণ হোৱাৰ বাবেও প্ৰাৰ্থনা জনাইছে এইসকল উপস্থিত লোকে। সন্ধিয়া সময়ত প্ৰত্যেকদিনাই আমি সদায় এইখিনি তিনিআলিত ৰখোঁ এপাক। ৰখি থাকোঁতে আমি সদায় ৰখোঁ, কথা চথা পাতোঁ লগৰখিনিৰ লগত। আমাৰ পিঠাগুৰি দল যুৱ সমাজৰ গোটেইখিনি ল'ৰা আছে ইয়াত। তাৰপিছত ৰখোঁতে আমি তেনেকৈ ল'ৰাজন আহিলে চাইকেল চলাই পেলাই, ঠিক তেতিয়া সন্ধিয়া 9:30 বজাত, সন্ধিয়া মানে যথেষ্ট ৰাতি হৈছে তেতিয়া আৰু 9:30 বজাত, আৰু কিনকিনীয়া বৰষুণো আছিলে তেতিয়া। তাৰপিছত ল'ৰাজন আহি পেলাই আমাৰ ওচৰত ৰখি পেলাই ক'লে, দাদা ইয়াত থকাৰ ব্যৱস্থা হ'ব নেকি, মই ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ। তেতিয়া আমি অলপ সোধপোছ কৰিলোঁ, যেনেকৈ আমি সকলোকে কোনোবাই যদি অচিনাকি মানুহ দেখোঁ কিবা সুধিলে আমি সোধপোছ কৰোঁ, তেখেতকো সোধপোছ কৰিলোঁ। তেখেতে ক'লে যে দাদা মই ইণ্টাৰভিউ দিব আহিছিলোঁ, মোৰ ইণ্টাৰভিউ আছে। ক'ৰ পৰা আহিছা বুলি সোধোতে তেখেতে ক'লে মৰিগাঁৱৰ পৰা আহিছোঁ। আৰু তেখেতক আমি চাইকেল চলাই অহা দেখিলোঁ। তাৰপিছত তেখেতে গম পালোঁ যে তেখেত চাইকেল চলাই আহিছে একদম মৰিগাঁৱৰ পৰা। আৰু তেখেতে কোৱা মতে 11 ঘণ্টা তেখেতে বোলে চাইকেল চলাইছে একেৰাহে। মাজত খন্তেক 10-15 মিনিটৰ এটা বিৰতি লৈছে কিবা এটা চাহ পানী খাবৰ কাৰণে। তাৰপিছত তেখেতক আমি কথা চথা পাতি পেলাই গম পালোঁ তেখেত এজন যথেষ্ট দৰিদ্ৰ ঘৰৰ ল'ৰা, আৰ্থিকভাৱে তেখেত কিছু দুৰ্বল। আৰু তেনেকৈ আমি কথাখিনি গম পাই পেলাই আমি অলপ আৱেগিক হ'লোঁ স্বাভাৱিকভাৱে। তাৰপিছত আমি তেখেতৰ থকা খোৱাৰ ব্যৱস্থাখিনি আমি কৰি দিলোঁ। আৰু আমি সিদ্ধান্ত ল'লোঁ, আমি পিঠাগুৰি দল কুসুমতলা যুৱ সমাজে
যে তেখেতৰ ইয়াত যিমান দিন ইণ্টাৰভিউ আছে, যিমান দিন থাকে তেখেতে ইয়াত সম্পূৰ্ণ খৰচ আমি বহন কৰিম। তেখেতৰ যোৱালৈকে আমি ব্যৱস্থা কৰি দিম। তেখেতে আহিছে চাইকেল চলাই, আমি এইটো সিদ্ধান্ত লৈছোঁ যে যাওঁতে তেখেতে যাতে চাইকেল চলাই যাবলগীয়া নহয়। তেখেতক আমি বাছত উঠাই পঠাই দিম, চাইকেলখন আমি বাছত উঠাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি নিজে যি পাৰোঁ সাধ্য অনুযায়ী তেখেতক কিবা এটা আমি সাহায্য প্ৰদান কৰিছোঁ নিজৰ পকেটৰ ফালৰ পৰা। তাৰপিছত আমি ল'ৰাটোক আমি বিচাৰিছোঁ যাতে চাকৰি কৰক। দেশৰ প্ৰতি যি প্ৰেম ল'ৰাটোৰ, আমি সঁচাকৈ বহুত আপ্লুত হৈছোঁ, খুব ভাল লাগিছে আমাৰ। এনেকুৱা দেশপ্ৰেমী মানুহ আমি খুব ভাল পাওঁ। আৰু তেখেতৰ চাকৰিটোৰ প্ৰতি খুব ইচ্ছা, আচলতে ইচ্ছা নাথাকিলে ইমান দূৰ তেখেতে চাইকেল চলাই নাহে। সেইটো কাৰণে আমি তেখেতক সফল হোৱাটো বিচাৰিছোঁ। যি পৰীক্ষা আছে, তেখেতৰ যি ইণ্টাৰভিউ আছে, তাত যাতে উত্তীৰ্ণ হওক, আমি ভগৱানৰ ওচৰত সেয়াই আমি কামনা কৰিছোঁ। আমিও আশা কৰিছো চাইকেল লৈ লক্ষ্যস্থান আহি পোৱা এইগৰাকী যুৱক খনিন পাটৰ মনৰ সপোন পূৰণ হওক আৰু পৰীক্ষাত উত্তীৰ্ণ হৈ দেশ সেৱাৰ বাবে নিজকে নিয়োজিত কৰাৰ যি সপোন সেয়া বাস্তৱায়িত হওক। জামুগীহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।